এটা সময়ত মাক তই কেছেট কিনি দিয়া নাছিলি কোনোদিন, কিন্তু তই নথকা সময়ত মই যেতিয়া যাওঁ তহঁতৰ তাত কাঠফাল মাৰি আছিলে, মায়ে তাতে তোৰ এই পলিথিনৰ লেভেলটো তাত নুখোলাকৈ কেছেটখন জাপি জাপি থৈ গৈছিল। এতিয়া তই যে সন্মুখত বহুত কেছেট দেখো, CD দেখো, কিবা দেখো, এই মাৰ সেই কথাবিলাক এতিয়া মনত পৰে। কেছেট CD কালেকশ্যন এতিয়া মই সাধাৰণতে নেদেখোঁ বাৰু, কোনো নাৰাখে। পেন ড্ৰাইভত ৰাখে বা লেপটপত ৰাখে, মোবাইলত ৰাখে। কেইটামান ল'ৰা আছে, এটা বিশাল বুলি এজন ল'ৰা আছে, ভাইটিৰ নিচিনা। সি এটা সাংঘাতিক কালেকশ্যন কৰিছে। সি প্ৰায় মই এতিয়ালৈকে 30,000মান গান গাইছোঁ। সি অলৰেডি মানে 20,000মান গান সি কালেকশ্যন কৰিছে উইথ কেছেট, উইথ CDs। এইটো আৰ্কাইভ বনাইছে নিজৰ ঘৰত। সেইটো এটা ডাঙৰ কথা। আমাৰ ফেন ক্লাবৰ আৰু দুজনমান ল'ৰা আছে, তাহাঁতেও কালেকশ্যন কৰি আছে। তোমালোক বস্তুবোৰ নাইকিয়া হৈ যাব। চ' সেই কেছেট চিডিবোৰ দেখিলে মানে অলপ বেলেগ এটা ফিল এটা হয় বাৰু, নহয় নহয়। সেইবোৰ বস্তু নাইকিয়া হৈ গ'লতো আজিকালি। কেছেটৰ দোকান নাই এতিয়া, CDৰ দোকান নাই, চব বেলেগ বেলেগ বিজনেছ হৈ গ'ল। চ' অলপ দুখ লাগে আৰু। আগতে যেতিয়া জখলা বদলাত আহি ৰৈ দিওঁ, যেতিয়া গাড়ীত আহোঁ বা প্ৰথম বাছত আহিছোঁ, চাৰিওফালে মোৰ গান বাজি থাকে। প্ৰত্যেকখন দোকানত মোৰ গান, বেলেগ বেলেগ গান একেলগে বাজে, চব গান। সেই ফিল্ডটো নাইকিয়া হৈ গ'ল। সেইটো অলপ দুখ লাগে। ভিতৰতে দূৰ এটাই বিহু নাচে। প্ৰথম চৰ বোলে চৰ খাই বাট বনাল, হাত পেন খুলি গৈ টিকাটো ভাল। কয় চাগৰিয়ে কি যে নাখায়, ছজনী ছোৱালীয়ে জিলাপি খুৱাই। বৰ্গীয় জয় বোলে জয় জয়
মিয়া মিয়া মূৰ্ধন্য তহন্ত গছ ইমান ধুনীয়া কেকেটুৱাই তাতে উঠি পিন্ধিছে জানিয়া
এটা আছে পিছে ভিতৰতে দূৰ এটাই বিহু নাচে ঘৰ গৈ ঘৰটোত ঘড়ী এটা আছে পিছে ভিতৰতে দূৰ এটাই বিহু নাচাছে ঘৰ গৈ ডাঙৰীয়া খংটো কমাওক ঘৰ গৈ ডাঙৰীয়া খংটো কমাওক বেঙৰ পোৱালি বেঙেনা পোৱালি প্ৰথম চৰ বোলে চৰ খাই বাটটো পৰাল হাত পেন খুলি গৈ টিকাটো হাল চৰ বোলে চৰ খাই বাপটো বলাল হাত পেন খুলি গৈ টিকাটো ওলাল চৰ কয় চাকৰিয়ে কি যে নাখায় ছজনী ছোৱালীয়ে জিলাপি খুৱায় চৰকাৰ ছাগলীয়ে কি যে নাখায় ছজনী ছোৱালীয়ে জিলাপি খুৱায় বৰ্গীয় জয় বোলে জয় জয় অসমৰ জয় বোলে ভাৰতৰ জয় জয় বোলে জয় জয় অসমৰ জয় অসমৰ জয় বোলে ভাৰতৰ জয় জয় বোলে ধন ধন তৰোৱাল মেলি ঝক ঝক চলাও সৰুদের গাড়ী জয় বোলে জন জন তৰোৱালেদি ঝক ঝক চলাও সৰু ৰেলগাড়ী মিয়াই কাবাৰ ভাল মুছলমান মিয়া আমাক কতিয়হৰ কলিয়া কাটিয়া দিয়া মিয়াৰ বৰ ভাল উছমান মিয়া আমাৰ পুতিয়হৰ কলি এটা দিয়া মূৰ্ধন্যতা হ'ল ক'বা সিমান ধুনীয়া কেকেটুৱাই তাতে উঠি পিন্ধিছে জানিয়া তাহল কাগাৰ ইমান ধুনীয়া কেঁকুৱাই তাতে উঠি পিন্ধিছে জানিয়া মূৰ্ধন্যতাই বোলে জেঠি তোৰ ঠিকনাটো কি ঠিক ঠিক বুলি কিয় মাতে সি তই বোলে দেখিতো ঠিকনাটো কি ঠিক ঠিক বুলি কিয় মাতে সি মূৰ্ধন্যতা হেনো ডালিম গছ বতাহতে হালে পকি থকা ডালিম এটা ডালিমীয়ে খালে হেনো ডালিম গছ বতাহতে হালে পকি থকা ডালিম এটা ডালিমীয়ে খালে মূৰ্ধন্য ধপৰে ধলি ধলি মিছা কয় ভাই বল দিয়ে পানী